নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি আমাৰ এই ওচৰত খুৰীৰ ঘৰত পূজা আছে, তালৈ যাম। মই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। এই আমি খুৰীৰ ঘৰত আহি পালোঁ। খুৰী হয়, এইটো খুৰী বোৱাৰী মামাৰ বাইদেউ হয়। আৰু এতিয়া আজি এইটো খুৰী হয় আমাৰ খুৰী। বাবু জয় কৰি যে আজি আমি ক'ত আহিছোঁ? জয় বাবু জয় কৰে এইফালে। পূজা মানে পূজাটো কি বিপদ নাচনি পূজা হয়। আজি আমাৰ সব বিপদকেইটা লৈ যাব। এইটো আমাৰ খুৰীহঁতৰ মন্দিৰ হয়, পূজা ঘৰ। আজি ইয়াতে পূজা পাতিছে। এইকেইটা আমাৰ গিফ্ট দিব, আজি আমি গিফ্ট পাম। এতিয়া চবে বহিছে। এইটো পূজা হৈ গ'ল, আমি প্ৰসাদ চসাদ খালোঁ। এই বাইদেউক চবে আশীৰ্বাদ কৰিব। এতিয়া আমি ঘৰলৈ যাওঁ। পূজা শেষ হ'ল, এতিয়া ঘৰ আহি পালোঁ আৰু দেউতাও শুই আছে। আজি ৰ'দো বহুত দিছে কিন্তু। আৰু আজি মই কিবা বনাম। এতিয়া আপোনালোকক তাজা আধা লিটাৰ লৈছোঁ, আধা লিটাৰ গাখীৰ। এণ্ড গাখীৰটো উতলি আছে আৰু লাগিব এভৰিডে গাখীৰ, মানে পাউডাৰ গাখীৰ লাগিব। আপোনালোক আমুল গাখীৰো ল'ব পাৰে, পাউডাৰ গাখীৰ। মই এভৰিডে লৈছোঁ। আৰু ইয়াত লাগিব অকণমান দৈ লাগিব। দৈ আগৰ দৈ আছে, আনি থোৱা আছে। তাৰপিছত এতিয়া মোৰ গাখীৰটো উতলি আছে। গাখীৰটো অকণমান ঠাণ্ডা হ'ব লাগিব, বেছি ঠাণ্ডা নহয়, মিডিয়াম ঠাণ্ডা লাগিব। অকণমান দেৰি থওঁ আৰু মই বেটাক খানা খুৱাই লওঁ, তেতিয়ালৈকে গাখীৰটো ঠাণ্ডা হৈ যাব। আৰু মই কেনেকুৱা মিক্স কৰিম মই আপোনালোকক দেখাই আছোঁ। আৰু গাখীৰ যেতিয়া দৈ বনাওঁ পূৰা ৰ'দ দিব লাগিব, এইটো ৰ'দত থ'ব লাগিব। ৰ'দত 2-3 ঘণ্টা থোৱাৰ পাছত দৈটো হৈ যায়। খালি পূৰা ৰ'দ হ'ব লাগিব। আৰু গাখীৰ দৈ বনাবলৈ আপোনাৰ গাখীৰ লাগিব, পাউডাৰ গাখীৰ। এইটো লিকুইড গাখীৰ মই লৈছোঁ আধা লিটাৰ, আপোনালোক যিমান লয় আৰু অকণমান লাগিব দৈ। আৰু মই এটা বেটাক খানা খুৱাই লওঁ। এই আমাৰ গাখীৰ অকণমান মই অথনি ঠাণ্ডা হ'ব দিছিলোঁ, অকণমান ঠাণ্ডা হৈছে, বেছি একদম পূৰা ঠাণ্ডা হ'ব নালাগে, অকণমান ঠাণ্ডা। এইটো পাউডাৰ গাখীৰ হয়, পাউডাৰ গাখীৰটো মই ইয়াত ঘুলি কিনি দিম অকণমান গাঢ়া হ'বলৈ। পাউডাৰ গাখীৰটো আপোনালোক আন্দাজত দিব পাৰে। মই ইয়াত 3 চামুচ দি দিছোঁ। গৰম পানী আছে, মিক্স কৰি লওঁ। এইটো কিন্তু বনাওঁতে ৰ'দ থাকিব লাগিব বাহিৰত। এইটো 2-3 ঘণ্টাতে বনি যায়। পাউডাৰ গাখীৰটো ইয়াতে মিক্স কৰি দিলে এতিয়া দৈ মই ইয়াত দি দিম 2 চামুচ দি দিম। অকণমান বেছিকৈ দি দিছোঁ। আধা লিটাৰ আছে গাখীৰটো। এইটো পূৰা মিক্স কৰি ল'ব লাগিব দৈটো। কিন্তু দৈটো বনাওঁতে দৈ লাগিব আকৌ বনাবলৈ। ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি এতিয়া গাখীৰটো মই ঢালি দিম। দৈটো আৰু গাখীৰটো ধুনীয়াকৈ মিলাই দিব লাগিব। ধুনীয়াকৈ মিক্স কৰিব লাগিব এনেকুৱাকৈ। এইটো হৈ গ'ল মোৰ মিক্স কৰা। এইটো খালি ষ্টিল বাচনে হ'ব লাগিব। এইটো মই দি দিওঁ। মই এইটো বাহিৰত ৰ'দত থৈ দিছোঁ। ৰ'দত ইয়াত 2-3 ঘণ্টা থ'ব লাগিব। এইটো একদিনতে হৈ যাব, 2-3 ঘণ্টা। খালি পূৰা ৰ'দ পাব লাগে। আৰু তাৰপাছত অকণমান 2-3 ঘণ্টা হৈ যোৱাৰ পাছত আপোনালোক চাব, তাৰপিছত ফ্ৰিজত থৈ দিব। ফ্ৰিজত থৈ দিয়াৰ পাছত এইটো হৈ যাব দৈ। খালি আপোনালোক এই বাচনকেইটাই ব্যৱহাৰ কৰিব লাগিব। আজি মই এটা কেকো বনাইছোঁ, এইটো মোক বেলেগক দিব লাগে। আৰু দৈটো এতিয়া পূৰা ৰ'দত থৈ দিছোঁ, আৰু পূৰা ৰ'দ পাইছে। আৰু আজিতো ৰ'দো বহুত আছে ন, এয়া চব পূৰা ৰ'দ পাব লাগিব। আহি উঠা ইয়াত ভিডিঅ', এয়া চব পূৰা ৰ'দ পাব লাগিব। আমি এনেকুৱা বনাই থাকোঁ ঘৰত। এইটো মই আজি বনোৱা কেকটো হয়।
এইটো বেলেগৰ হয়, অৰ্ডাৰৰ কেক হয়। কেনেকুৱা লাগিছে আপোনালোক জনাব। এয়া আমাৰ দৈ ৰেডি হৈ গ'ল। মই বাহিৰৰ পৰা আনি কিনি ইয়াত ফ্ৰিজত থৈছিলোঁ। এয়া চব আমাৰ দৈটো হৈ গ'ল। ৰ'দত থৈ কিনি আপোনালোক আনি ভিতৰত থ'ব, ফ্ৰিজত থৈ দিব আৰু খাবলৈ ৰেডি হৈ যায়। এতিয়া আমি এইটো খাওঁ ৰুটিৰ লগত। ৰুটিৰ লগত খাম, লাচি বনাই খাম, আকৌ বাটাৰ মিল্ক বনাই খাম। বাটাৰ মিল্কটো কেনেকুৱা বনাই মই দেখাম বাৰু। সেইটো খালে ভাল, ইমান গৰম হৈছে ন, সেইটো ঠাণ্ডা কৰে পেটটো। আমি কেনেকুৱা বনাই খাম মই আপোনাক দেখাম বাৰু। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। ইমানতে বাই বাই।